মই প্ৰথমতে নমস্কাৰ কৰিছোঁ। তাৰমানে মোৰ মোৰ নাম প্ৰতীক দৈমাৰী। মোৰ হাতত তাৰমানে এখন বলেৰো পিকআপ আছিলে। সেইটো তাৰমানে আজিলৈ 2.5 বছৰ হোৱা বলেৰো পিকআপ আছিলে। সেইটো গাড়ী তাৰমানে যোৱা জুন মাহৰ 28 তাৰিখে এজন আমাৰ এই ৰৌতা চাৰিআলিৰ থানাৰ আণ্ডাৰৰে দুজন ল'ৰা আমাৰ ঘৰত আহি কিনি মোৰ যিটো বলেৰো পিকআপ সেইটো মানে অৰুণাচলৰ পৰা বন্ধাকবি বিলাহী যিকোনো চব্জি টানিম বুলি মোৰ পৰা ভাড়া চিষ্টেমত একদিনৰ কাৰণে লৈ গৈছিলোঁ। এই ইহঁতে আহিছিলোঁ 4জন। দুজন মানুহ ৰাস্তাত থাকি আহিছোঁ বুলি আৰু দুজনটো আমাৰ ঘৰতে একেবাৰে আহি মানে গাড়ীখন কথা পাতিখিনি লৈ গৈছিলোঁ। এই দুজন ল'ৰাৰ নাম হ'ল, এজনৰ হ'ল আবু চামা, তাৰ গাঁৱৰ নাম হ'ল পানীখেতি, পোষ্ট অফিচ হ'ল আমিনপাৰা, আমাৰ ৰৌতা থানা আণ্ডাৰতে। আৰু এজনৰটো হ'ল তাৰ নাম হ'ল আক্তাৰুল হাছেন, আৰু এনে গাঁৱৰ মানুহগিলা তাক মাতে নবাব বুলি মাতে। তাৰ গাঁৱৰ নাম হ'ল চিদাখোৱা। ইটোও আমাৰ ৰৌতা চাৰিআলি থানাৰ আণ্ডাৰতে পৰে। তাৰপিছত সিহঁতে আজিলৈ যাই কিনি এদিন দুদিন চালোঁ, চাই আজিলৈ জুন মাহৰ 28 তাৰিখৰ পৰা আজিলৈ আগষ্ট 3 তাৰিখ হৈ গ'ল। আজিলৈ পূৰা কমপ্লিট 1 মাহ হৈয়ে গ'ল। আজিলৈকে খা খবৰ নাই, ক'ত আছে ক'ত নাই, মানুহগিলা ক'ত থাকে, ফোন কৰিলেও ফোনগিলা চুইচ অফ। আৰু ঘৰত বিচাৰি গ'লেও বাৰ বিচাৰি গৈছে, ঘৰতো লগ নাপায়। আৰু তাৰপিছত ঘৰৰ মানুহবিলাক সুধিলেও আমি নাজানো তহঁতে কি লেনদেন কৰিছে, আমি নাজানো একো, এনেকুৱা কয় ঘৰৰ মানুহগিলা। এনে ভাড়াটো হ'ল এক্টিভ চব্জি টানিলে 2000কে দিম বুলি লৈ গৈছিলোঁ। তাৰমানে সেইদিনৰ পৰাই আজিলৈ গায়ব হৈ আজিলৈ 1 মাহ কমপ্লিট হৈ গ'ল। আজিলৈকে ঘৰত আহি পোৱা নাই। আৰু যদি মোৰ গাড়ীৰ নম্বৰ হ'ল AS12CC 1730 আছিল। এইটো গাড়ী যদি কোনোবা যদি দেখা পায় তেতিয়াহ'লে মোৰ নম্বৰত মোক কল কৰি জনাব যে মোৰ মোবাইল নম্বৰ হ'ল 6900979691। এইটো নম্বৰত প্লিজ মোক জনাই দিব কোনোবা যদি ক'ৰবাত দেখা পায়। এনে আৰক্ষীক মই লোকেল থানা হিচাপে ময়ো লিখিতভাৱে দি থৈছোঁ। এনে এজাহাৰ লিখিতভাৱে দি থৈছোঁ মই আমাৰ লোকেল থানা ৰৌতা চাৰিআলি থানাতে মই লিখিতভাৱে দি থৈছে। এইটো লিখিত কাগজ মোৰ তাত কপি আছে। থানাত মই একবাৰ ফাৰ্ষ্ট গ'লোঁ, হ'ব বিচাৰিম মানুহ তেনেকুৱা কৈছে। আৰু ছেকেণ্ড টাইমত গৈছোঁ, গৈ মোক খবৰ ল'ব যাওঁতে তাৰমানে আমি বিচাৰি আছোঁ, পোৱা নাই। মানুহগিলা বুলি ঘৰতে নাথাকে। 1 মাহ হোৱাৰ 1 মাহ 2 দিন হৈ গ'ল আজিলৈ, কিন্তু আমাৰ লোকেল থানাৰ পৰা একো পৰামৰ্শ পোৱা নাই, একো খবৰ পোৱা নাই। তেতিয়ালৈকে মানে একদিন বুলি বিচাৰিব গৈছিল বুলি। তাৰপিছত নেক্সট টাইমত আমি যাই পেলাই সুধিছিলোঁ, ক'তবা লোকেশ্যন চাই আছোঁ, লোকেশ্যন ক'তবা বেলেগ জেগাতহে লাগিছোঁ, মানুহগিলা বুলি ঘৰতে নাথাকে। আৰু বুলি কেইদিন আগত কোনোবা ফাইনেন্সৰ মানুহেই বুলি আহি কিনি সিহঁতক বোলে খেদাইছিল, তেনেকুৱা কথা মোক শুনাইছিলোঁ OC ছাৰে। অৰুণাচলত চব্জি টানিবলৈ আপোনাৰ গাড়ীখন লৈ গৈছিল, হয়। গতিকে তাৰ পৰাই হয়তো নোহোৱা হৈছে। গতিকে কি সন্দেহ কৰিছে গাড়ীখন ক'ত যাব পাৰে? এনেতো মোৰ মতে এনে অলপ চলপ মানুহবিলাকৰ ডাউট শুনা মতেতো এনে এইটো গাড়ী, মোৰ যিটো গাড়ী বলেৰো পিকআপ, যিটো AS12CC 1730 যিটো নম্বৰৰ বলেৰো পিকআপ মোৰ গাড়ী, সেইটো গাড়ী মোৰ সন্দেহ মানে এই বদমাছ মানুহবিলাকৰ হাতত নাই কিজানি এতিয়ালৈকে বৰ্তমান। সিহঁতে নিশ্চয় ক'তবা বিক্ৰী কৰি দিছে চাগৈ। মোৰ গাড়ী এনে EMI কিস্তি আছে। এতিয়াতো মই কিস্তিৰ কাৰণে মানে আহি আছে ফাইনেন্সৰ মানুহ। এতিয়া মই ঘৰতে থাকিব নোৱাৰা হৈ আছে। এতিয়া ফাইনেন্সৰ মানুহ আহি থাকে, মই লুকাইহে থাকিবলগীয়া বাধ্যতা হৈ আছে।